আজি আমি কথা পাতিম স্বচ্ছ ভাৰত মিছনৰ অধীনত আপোনালোকে চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত আজিৰ পৰা 6 মাহ বা এটা বছৰ আগতে এপ্লাই কৰিছিল নেকি? যদি আপোনালোকে চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলগীয়া আছে কেৱল আপোনালোকৰ কাৰণে। স্বচ্ছ ভাৰত মিছন অভিযান গ্ৰামীণৰ অধীনত যদি আপোনালোকে এটা চৰকাৰী লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল আৰু এই পৰ্যন্ত আপোনালোকে জানিবলৈ সক্ষম হোৱা নাই যে আপোনাৰ নামটো ভেৰিফাই হ'ল নে নাই বা ফাইনেল যেটো ভেৰিফাই লিষ্ট ইতিমধ্যে আহি গ'ল 2024 আৰু 2025 বৰ্ষৰ এই ভেৰিফাই লিষ্টত আপোনালোকৰ নামটো আহিল নে নাই বা নামটো আছে নে নাই আপোনালোকে এই পৰ্যন্ত জানিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমে গুগল বা ক্ৰমত আহি আপোনালোকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বুলি সাৰ্চ কৰি ক্লিক কৰাৰ লগে লগে এইটো যেটো পেজ আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল স্বচ্ছ ভাৰত মিছন অভিযানৰ অফিচিয়েল ৱেবসাইট। এই পেজটো আপোনালোকৰ খোল খাই যাব। এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো সাইটত চাবলৈ পাৰিছে য'ত লিখা আছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট এনেকুৱা সিস্টেমত আপোনালোকৰ এটা পেজ খোল খাই যাব। এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰিলে এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে MR13A ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে থাৰ্ড আৰু এটা নতুন পেজ খোল খাই যাব। এইটো পেজ যেটো আপোনালোকে চাবলৈ পাৰিছে য'ত আমাৰ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে গোটেইকেইখন ৰাজ্যৰ নাম ইয়াতে লিষ্ট ৱাইজ চাবলৈ পাৰিছে। আপুনি কোনটো ৰাজ্যৰ পৰা বসবাস কৰে সেইটো ৰাজ্যত আপুনি ক্লিক কৰি দিব। এনেকুৱা সিস্টেম এটা পেজ খোল খাই যাব। এই পেজটো খোল খোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰিব অৰ্থাৎ ইয়াতে চাবলৈ পাৰিছে আপুনি যেটো ৰাজ্য সিলেক্ট কৰিব সেই ৰাজ্যৰ গোটেইকেইখন ডিস্ট্ৰিক্ট এনেকে লিষ্ট ৱাইজ আহি যাব। এইবাৰ আপুনি কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেই নিজৰ ডিস্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব আৰু নিজৰ ডিস্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ এনে ধৰণে আপোনালোকৰ পেজ এটা খোল খাই গ'ল অৰ্থাৎ যেটো ডিস্ট্ৰিক্টত আপুনি ক্লিক কৰিব সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা আপোনালোকৰ ব্লক আছে সেই ব্লক কেইখনৰ নাম এনেকে লিষ্ট ৱাইজ আহি যাব। এইবাৰ আপোনালোকে নিজে কোনটো ব্লকত বসবাস কৰে সেইটো ব্লকত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব। এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে আপোনালোকে যেটো ব্লকত ক্লিক কৰিব সেইটো ব্লকৰ আন্ডাৰত যিকেইখন গাঁও পঞ্চায়ত আছে সেই কেইখন গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ৱাইজ আপোনাৰ সন্মুখত আহি যাব। এইবাৰ আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নাম য'ত লিখা আছে সেই গাঁও পঞ্চায়তত আপোনালোকে এনেদৰে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সাইডত অলপমান স্ক্ৰল কৰিব। সাইডত স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আপোনালোকে যেটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত এই পৰ্যন্ত কিমান মানুহে স্বচ্ছ ভাৰত মিছনৰ অধীনত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হ'ল অল ডিটেইলছ আপোনালোকে ইয়াতে পাব। ইয়াতে পোৱাৰ লগে লগে আপোনালোকে অল ডিটেইলছ চাবলৈ পাৰিব আৰু যদি আপোনালোকে PDF হিচাপত ডাউনলোড কৰিব বিচাৰে বা প্ৰিন্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ওপৰত যেটো চাবলৈ পাৰিছে এক্সেল বা প্ৰিন্ট যদি আপোনালোকে PDF হিচাপে চাব বিচাৰে তেতিয়াহ'লে এই এক্সেলত এন্টাৰ কৰিব। ইয়াতে এন্টাৰ কৰাৰ লগে লগে এনেকে আহিব। ইয়াতে আপোনালোকে নিজে সেই লিষ্ট আপোনালোকে ডাউনলোড কৰি ল'ব আৰু সেই এক্সেলত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজৰ গাঁও পঞ্চায়তত এই পৰ্যন্ত স্বচ্ছ ভাৰত মিছনৰ অধীনত কিমানজন মানুহে লেট্ৰিন পাবলৈ সক্ষম হ'ল এনেকে অল লিষ্ট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। ইয়াতে আপোনালোকৰ প্ৰথমে ষ্টেটৰ নাম আছে তাৰপিছত ডিস্ট্ৰিক্ট ব্লক বা আপোনালোকৰ ভিলেজ নেম কোনজন মানুহে স্বচ্ছ ভাৰত মিছনৰ অধীনত এই পৰ্যন্ত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হ'ল এনেকে আপোনালোকে স্পষ্টভাৱে অল লিষ্ট চাবলৈ পাৰিব। ইয়াতে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ কেইজন মানুহে চৰকাৰী লেট্ৰিন পাবলৈ সক্ষম হৈছে এই লিষ্টত আপোনাৰ নাম আছে নে নাই যদি আছে আৰু এই পৰ্যন্ত যদি আপোনালোকে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি এই পৰ্যন্ত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই মাহতে অৰ্থাৎ এই নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহতে আপোনালোকে স্বচ্ছ ভাৰত মিছনৰ অধীনত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হ'ব। এইটো 100% কনফাৰ্ম। ইয়াতে যদি আপোনালোকৰ নাম আছে তেতিয়া